morning everyone, welcome back to the channel, welcome to the new vlog. Bapre moi ekdom mane suli tuli meli bela ratipai vlog ta start koriso. Etia ratipa সময় হৈছে by the way 5টা বাজিছে. মই খুৱাই নাই ৰাতিপুৱা নুকুৱাকে ৰাতিপুৱা vlog টো start কৰিছো. মানে washing machine ত কাপোৰ দিছো ৰাতিপুৱাই ধিয়াৰ কেটামান কাপোৰ ধুবলগীয়া আছিল কেটা দি দিছো. হেকিটা হলেহে খুম মই খুম মানে বেছি টাইম হ'বলৈ নাপাম 8টা মান বজাত আকৌ এঠাইলৈ যাব লাগিব সো 3 ঘন্টা 2 ঘন্টা 3 ঘন্টা যি শুবলৈ পাওঁ আৰু আজি ঘৰত সৰুকে অলপ ৰিচুৱেলছ কৰিম কি ৰিচুৱেলছ কৰিম মই এখিনি পিছত কম মানে ধিয়াৰ কাৰণে কৰিম এখিনি পিছত কম বাকি আপোনালোকৰ খবৰ কেনেকুৱা আৰু আজিটো হল সানডে সো হ্যাপি সানডে সকলোকে মই যোৱাকালি একো vlog নকৰিলো কাৰণ যোৱাকালি আমাৰ ফ্যামিলিৰ কাৰণে অলমোষ্ট দ্য worst day বুলি ক'ব লাগিব সঞ্জীৱ met with another accident So সঞ্জীৱৰ যোৱাকালি আৰু এটা এক্সিডেন্ট হ'ল কিন্তু ভাগ্য ভাল ভগৱানৰ কৃপাত যোৱাকালি তাৰ একো খুন নহল যদিও বাইকখনৰ মানে বহুত হেৰি হ'ল এখন থাৰে আহি পেলাই থাৰ জিপ যোনখন কাৰ আছে সেইখনে পুৰা মানে লাইক সঞ্জীৱৰ বাইকত খুন্দা মাৰি দিলে বেক সাইডে খুন্দা মাৰি সি কিবাকে বেলেন্সটো হেৰি কৰিবলৈ গুচি গ'ল সঞ্জীৱৰ বেক ফাটি গৈছে তাৰ পিছত তাৰ যোনটো ফুটৰেষ্ট থাকে ফুটৰেষ্টটো বেকা হৈ গৈছে আৰু নাম্বাৰ প্লেটটো ভাঙি গৈছে কিন্তু গাড়ীখন ধৰিব নোৱাৰিলে হি ওয়াজ অলমোষ্ট মানে গাড়ীখন 100ৰ ওপৰত আছিল বুলি কৈছে আৰু যদি কালি বাইকৰ পিছফালে মানে টু হুইলাৰ খনৰ পিছফালে আমাৰ বাইকৰ পিছফালে কোনবা যদি বেলেগ বহি থাকিলে ইউজুৱেলি হেখন বাইকত ময়ে বহু সো যদি পিছফালে কোনবা বহি থাকিলে ভগৱান ভৰিছৰি সিঙি গল হয় বলে এনেকুৱাই মানে স্পিডত হেৰি কৰিছে সো গোটেই দিনটো কালি হেতু টেনচনতে আছিল যে হি গধুলি আহি পাইছে 5টা মান বজাত ইনসিডেন্টটো হৈছে ৰাতিপুৱাই কিন্তু হি কোৰ্ট চেম্বাৰ কৰি পেলাই গধুলি আহিছে যেতিয়ালৈকে ঘৰ আহি পোৱা নাই বুকু কপিয়ে আছে আমাৰ গোটেই ঘৰৰ মানুহখিনি সো ঘৰত আহাৰ পিছত হেনেকে আৰু শনি মন্দিৰ গলো কালি স্যাটাৰডে আছিল শনি মন্দিৰ গৈ পেলাই চাকি তাকি দি পেলাই তাৰ পিছতে মনটো অলপ ভাল লাগিছে গধুলি আহি পেলাই হেনেকে ভাত চাত খাই আৰু ৰাতি এনেকে থাকিলো এতিয়া আজি নতুন দিন এটা ষ্টাৰ্ট কৰিছো আশা কৰো আজিৰ দিনটো ভালে যাব ভগৱানৰ ইচ্ছা থাকিলে সো লেটস ষ্টাৰ্ট দ্য ডে বেছি দীঘলীয়া ইন্ট্ৰডাকচন নকৰো দিনটো ষ্টাৰ্ট কৰো আৰু কাপোৰখিনি অলমোষ্ট হলি মই কাপোৰখিনি আৱাজ শুনিছো মেচিনৰ কাপোৰখিনি ড্ৰাই কৰি পেলাই মই শুংগে আৰু এইফালে আমাৰ কুলফি মহাৰাজ এইটো আমাৰ কুলফি মহাৰাজে নুশুৱে নেমেলে এইফালে কি টিফিন আনি থৈছে এয়াই কাম তাৰ আৰু কাম বনটো নাই ন পেটলা হয় নাই পেটলা মই জাস্ট 2 ঘন্টা শুলো 2 ঘন্টা 6:30 পৰা 8:30 এক্স্যাক্টলি 2 ঘন্টা শুই পেলাই উঠি পেলাই টোপনি মানে মই এতিয়া এনেকৈ বিছনাখন পালে মই তাতে ঢেল খাই যাম আৰু বাহিৰত যি ৰ'দটো দিছে ছাৰ গুড মৰ্নিং গুড মৰ্নিং আমি এটা বিশেষ কামত ওলাই আহিছোঁ তাৰপিছত আজি শৰাইৰ যোগাৰ বজাৰখিনি কৰিব লাগিব ভাবিছিলো বুটমগু দিম বুলি পেলাই কিন্তু এতিয়াতো বুটমগু নি পেলাই মানে বুটমগুটো সিজা হ'ল আৰু সেইকাৰণে ফুল অলপ ল'ম আজি শৰাইখন দিম বুলি ভাবিছোঁ চাওঁ কি হয় চকুত কিবা এটা সোমালে দেই আমি জাষ্ট ওচৰতে বেছি দূৰত অহা নাই কিন্তু তথাপিও বাইকটো বন্ধ এতিয়া সেইকাৰণে গাড়ী লৈ আহিবলগীয়া হয় নাই ছাৰে আমাৰ গাড়ীটো চিনি দিয়া এনেকৈ গৰমে লাগিছে বাহিৰৰ ৰ'দটো দেখাই আছো ৰ'ব দেই এয়া হ'ল বাহিৰৰ উৎকট গৰম এতিয়া ৰাতিপুৱা সময় হৈছে কেইটা 9:36 আৰু ৰ'দ চাওক দুপৰীয়া এই 12টা মান নিচিনা লগা নাই নে ন কেনেকুৱা গৰম আমি এতিয়া গৈ আছো এই সাইডৰ ৰাস্তাটোতে সোমাই যাম আমাৰ বজাৰো হৈ গ'ল যোনটো কামত গৈছিলোঁ কামটোৰ পৰা আহিলোঁ আহি পেলাই বজাৰ কৰিলোঁ ধুনুমাৰ ফাৰ্ষ্ট চেৰেলেক কিনিছোঁ মোৰ মনটো কিবা লাগি গৈছে চেৰেলেক কিনোতে চেৰেলেক খাব পৰা হৈ গ'ল ছোৱালী চেৰেলেক কিনিলোঁ ফ্ৰুটছ কিনিলোঁ অলপমান শৰাই যিহেতু মানে মাহ প্ৰসাদ দিয়া নহ'ব সেইকাৰণে ফ্ৰুটছাই শৰাই দিম আৰু এনেকৈ অকণমান ভগৱানৰ আগত আগবঢ়াম তাৰপিছত তাইক চেৰেলেকটো অকণমান জাষ্ট মানে চেলেকাই দিম আজি ফাৰ্ষ্ট টাইম মানে কি হ'ল আজিৰ পৰা কৃষ্ণপক্ষ হ'বতো
তাই যিহেতু কৃষ্ণপক্ষত জন্ম গতিকে আৰু মানে মুখত ফাৰ্ষ্ট চলি ষ্টাৰ্ট কৰোঁতে বেজুৰীয়া মাহত কৰিব লাগে চ' সেইটো কাৰণে বেজুৰীয়া মাহ আজি তাইৰ 5 মান্থ চলি আছে 5 মান্থ 20 তাৰিখে কমপ্লিট হ'ব তো 20 তাৰিখৰ পৰাতো 6 মাহ হ'ব কিয় ক'ত চিনেমা চাব কি মুভি চাব বা অকলে অকলে মুভি চাব যাব বা মোৰ ছোৱালীটো অকলে অকলে মুভি চাব যাম লৈ যাওঁ তাই টিকেট নালাগে না টিকেটৰ কথা নাহে ইয়াতে থাকিব পাৰিব নেকি ইমান দেৰি পাৰিবতো মই কৈ আছিলোঁ কি তো তাই 5 মান্থছ কমপ্লিট হ'ব 20 তাৰিখে কিন্তু আজিৰ পৰা কৃষ্ণপক্ষ ষ্টাৰ্ট হ'ব চ' কৃষ্ণপক্ষ ষ্টাৰ্ট হ'লে আজিৰ পৰা তাইৰ মুখত চলিড মানে ষ্টাৰ্ট কৰিবলৈ নিয়মটো কৰিবলৈ নহ'ব সেইটো কাৰণে আজি পূৰ্ণিমা যিহেতু আজি লাষ্ট ডে মানে এনেকৈ কৰিব লাগিব আৰু গতিকে আজি এটা বিশেষ দিন ক'বলৈ গ'লে ন স্পেচিয়েল ডে আমাৰ কাৰণে ইয়াৰ পিছত পৰা ডাইৰেক্ট অন্নপ্ৰসন্ন সেইটো ডেটটো আজি গম পাই আহিলোঁ ডেটটো গম পাই আহিলে কিন্তু মই এতিয়া ডিছক্ল'জ নকৰোঁ ছাৰপ্ৰাইজ কৰি দিম মানুহক মই ঘৰ পালোঁহি আহিলে মোৰ যোগাৰ অলমষ্ট হৈ গ'ল এতিয়া যে চাকি জ্বলাব আছে এয়া তাইৰ চেৰেলেক আৰু এয়া অলপ প্ৰসাদ আগবঢ়াইছোঁ এইফালে ময়ো ৰেডি চাদৰ মেখেলা পিন্ধিছোঁ এযোৰ চিম্পলকৈ এইযোৰ ফাৰ্ষ্ট মই কেতিয়া পিন্ধিছিলোঁ 7 মান্থৰ পিন্ধিছিলোঁ 7 মান্থৰ যেতিয়া বেবী শ্বাৱাৰ আছিলে তেতিয়া পিন্ধিছিলোঁ আৰু আজি পিন্ধিছোঁ ভাগৰ লাগিছে ইমান গৰমত আৰু আমাৰ ইফালে পূৰা এইখন থাপনা আমাৰ সৰুকৈ থাপনা এখন টেম্পৰেৰী বাৰু পিছত ভালকৈ মন্দিৰটো বনোৱা যাব চ' মই চাকিটো জ্বলাই লওঁ এতিয়া নমু দিম আমি নমু দিম আমি নমু দিম এয়া নমু আমাৰ ছোৱালী তেৰেলে খাব আমাৰ ছোৱালী তেৰেলে খাব দিব এই নমু ককা ক'ত ককা আহা জলদি আমাৰ ছোৱালী তেৰেলে খাব আমাৰ ছোৱালী চেৰেলেক খাব পৰা হৈ গ'ল নহয় নমা এতিয়া নমু চোৱা এই চোৱা নমু এই চোৱা এয়া নমু এয়া তোমাৰ কাৰণে কি আনিছোঁ এয়া চেৰেলেক কোনে খাব চেৰেলেক কোনে খাব কেমেৰাহে চাই আছে চেৰেলেক কোনে খাব ন কোনে খাব Please subscribe for my mom. Please share, subscribe and like. like. And comment. Na. Go there. কি খাব দুনুমাই কি খাব এনে চেলকা দিয়া ল দুনুমাই কি হ'ব কি হয় টেষ্টি কৃষ্ণ হ'ব কৃষ্ণ খালা মই খুৱাই দিওঁ এতিয়া দেউতা ধৰক কেমেৰা ধৰক মই ধৰি আছোঁ ইয়াৰ পৰা দেখা নাপায় চাওঁ এই বিচনীখন আহে না কি কিবা এটা আহে নাহিলে ভালকৈ ফটো হ'ব কিবা হেৰি আহিছে এইটো কি আহিছে এইটো আপোনাৰ হাতখন আকৌ দিয়ক হ'ব না আইতা তিনিবাৰ দিলে তুমি কৈ দিয়াচোন মাৰ ছাবস্ক্ৰাইবাৰখিনি টেষ্টি আছিলে নে নাই
তেতি তেতি নে হে তেতি তেতি নে আইতা খাব আইতা খাব আইতা খাব না আইতা খাব আইতা খাব আইতা খাব তাই ভাবছো মোক কি খুৱাইছে আজি আজি মই বেলেগ খাদ্য খাই আছো আমার দুনু মা না 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 মা এনে সেনেকে ইয়া 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 আইতা 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 গৰম পাইছে ও কৃষ্ণ কৃষ্ণ মা কৃষ্ণ 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 না 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 হৈ গ'ল হৈ গ'ল মোৰ দিনটো আজি ব্ৰত যোৱাৰ নিচিনাই হৈছে এতিয়া জাষ্ট লৈছোঁ এয়া দৈ আৰু মুড়ি অলপ দৈ মুড়ি খাই লওঁ তাৰপিছত শৰাই ভাঙিহে ভাত খাব পাৰিম চ' দৈ মুড়ি খাই লওঁ ভোকত থাকিব পৰা নাই এতিয়া সময় হৈছে বাইদেৱে 1:45 এতিয়া কৰিব লৈছোঁ এয়া মোৰ ক'ব পাৰি ব্ৰেকফাষ্ট কাৰণ মই এতিয়ালৈকে একোৱেই খোৱা নাই চাহো খোৱা নাই